নমস্কাৰ ওয়েলকাম টু মাই চেনেল জিনটুজ ব্লগ আজি ভিডিওটো এটা টপিকৰ ওপৰত ডিসকাস কৰা হ'ব গতিকে ভিডিওটো আৰম্ভ কৰোঁ বলক আজি টপিকটো হৈছে বায়োমেডিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট যেহেতু এতিয়া এই বায়োমেডিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টটো অসমলৈ নতুনকৈ আহিছে গতিকে এই ডিপাৰ্টমেণ্টটো অসমৰ দুখন জিলাতে আছে এখন হৈছে মই পঢ়া গোলাঘাট পলিটেকনিক আৰু দুই নম্বৰখন হৈছে এখন নামনি সমফলে আছে বৰপেটা পলিটেকনিক যেহেতু এই ব্ৰাঞ্চটো নতুনকৈ আহিছে অসমলৈ গতিকে এই মানে ডিপাৰ্টমেণ্টটোত ভাল প্ৰাধান্য পোৱাটো বৰ্তমান সময়ত যথেষ্ট মানে নগণ্য বুলি ক'ব পাৰি কিন্তু এই ডিপাৰ্টমেণ্টটো ধৰক অসমৰ বাহিৰত যথেষ্ট ভ্যালু আছে কিন্তু এই ডিপাৰ্টমেণ্টটো আমাৰ অসমত আপগ্ৰেড হ'বলৈ মিনিমাম 5 বছৰমান লাগি যাব এই ডিপাৰ্টমেণ্টটো ভৱিষ্যৎকালত যথেষ্ট উন্নতি শিখৰলৈ যাব বুলি আমাৰ দৃঢ় বিশ্বাস আছে এতিয়া আহিছোঁ ডিপাৰ্টমেণ্টটো এই বায়োমেডিকেল ডিপাৰ্টমেণ্টটো পঢ়িবলৈ প্ৰথমতে আমি কি কৰিব লাগিব পোনপ্ৰথমে এই বায়োমেডিকেল ডিপাৰ্টমেণ্টটো আমি এটা এণ্ট্ৰেন্সটো ধৰক পাছ কৰিব লাগিব সেইটো এণ্ট্ৰেন্স মেট্ৰিক পাছ কৰি দিব পাৰি অথবা হাই সেকেন্ডাৰী পাছ কৰি দিব পাৰি এণ্ট্ৰেন্সটো নাম হৈছে পেট পেট আপোনালোকে গুগলত সাৰ্চ কৰিলে দেখা পাবই এতিয়া এই বায়োমেডিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টটো কি পঢ়িব লাগে মই কৈ আছোঁ এই বায়োমেডিকেল ইঞ্জিনিয়াৰিং যেহেতু মেডিকেল এইটো এটা ইঞ্জিনিয়াৰিং এটা পাৰ্টটো গতিকে মেডিকেলৰ ইয়াৰ যিখিনি ইনষ্ট্ৰুমেণ্ট তাৰ পৰা আমি ষ্টাডি কৰিব লাগে ধৰক আল্ট্ৰাছাউণ্ড মেচিন MRI CT স্কেনাৰ এক্সৰে এক্সেট্ৰা এনেকুৱা ধৰণৰ আৰু এই ডিপাৰ্টমেণ্টটো পঢ়াৰ পিছত যেনেকুৱা ধৰণৰ আমাৰ চাকৰি নহওক কি সদায় মেডিকেলৰ লগত মানে জড়িত হোৱা চাকৰিয়ে হ'ব আৰু যেহেতু এতিয়া চাকৰি কথা ওলালেই চাকৰি কৰিলেতো এতিয়া চেলাৰীটো দিবই লাগিব এতিয়া চেলাৰীটো মানে 3টা কণ্ডিশ্যনত দিয়া হয় প্ৰথম কণ্ডিশ্যনটো হৈছে এক নম্বৰ কণ্ডিশ্যনটো হ'ল ষ্টুডেণ্টজন কোনখন কলেজৰ পৰা পাছ কৰিছে 2 নম্বৰ হৈছে ষ্টুডেণ্টজন মানে জ্ঞান কিমান আছে আৰু 3 নম্বৰ হৈছে ষ্টুডেণ্টজন কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে এই 3টা তথ্যৰ ওপৰত মানে ভিত্তি কৰিয়ে চেলাৰীটো দিয়া হয় যেহেতু বায়োমেডিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টটো অসমলৈতো নতুনকৈ আহিছে 2017 তাতে আমি ফাৰ্ষ্ট বেষ্ট গতিকে আমাৰ ওপৰত মানে যথেষ্ট গধুৰ দায়িত্ব আছে কিয়নো আমাৰ ভৱিষ্যত কি হ'ব আমি কি কৰিছোঁ কি নাই কৰা আমাৰ অনাগত দিনত কেনেকুৱা ধৰণৰ চাকৰি হ'ব আমাকে ফ'ল' কৰিব নিউ জেনেৰেশ্যনখিনিয়ে গতিকে ৰাস্তাটো মুকলি কৰা দায়িত্ব আমাৰ পোনপ্ৰথমে আৰু বায়োমেডিকেলৰ ওপৰত বিভিন্ন ধৰণৰ কথা আছে মই এটা চমু আভাস দিবলৈ আপোনালোকৰ আগত চেষ্টা কৰিলোঁ যাতে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ কিবা এটা উপকৃত হওক বুলিয়ে গতিকে ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম